এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। মই এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু দেখিছে নহয় গোটেই বাৰান্দাখন গ্ৰীনেৰী কৰি থৈছে, ইমান ধুনীয়াকৈ ৰাখিছে। আৰু আজি ৰাতিপুৱা কাৰণে সাৰ পাইছোঁ নিজৰ ঘৰত নহয়, আজি মোৰ জেঠাই ছোৱালীৰ ঘৰত সাৰ পাইছোঁ। একদম গ্ৰীনেৰী ফুলৰে সজাই থৈছে। আৰু এই ফুলটো চাওক ইমানেই ধুনীয়া লাগে, আমাৰ ঘৰত আছিলে আগতে, এতিয়া নাই। আৰু আজি ইয়াৰ সঁচটো লৈ যাব পাৰিম। আৰু সঁচাকৈ ঘৰত এনেকৈ ফুল থাকিলে বহুত ভাল লাগে, একদম পজিটিভ লাগে। গতিকে ৰাতিপুৱা সোনকালে উঠি মেলি গা ধুই বাৰান্দাখনতে অলপ সময় এনেকৈ বহি ফুলখিনিলৈ চাই আছোঁ। মই যে কেতিয়া সজাব পাৰিম মোৰ বাৰান্দাখন ফুলেৰে, তাকেই ভাবি পেলাই বাৰান্দাখনতে বহি আছিলোঁ। আৰু ইমান ধুনীয়া এজাক বতাহ মাৰি আছিলে বাহিৰত। আৰু আজি বহুত দিনৰ মূৰত আচলতে মুনু আৰু মই ওলাই আহিছোঁ, এনেকৈ ৰাতি থকাকৈ। এনেই ওলাই অহাই নহয়। আৰু এয়া দেখিছেই নহয়, মোক যেতিয়া অকণমান সময় ভিডিঅ' কৰি দিলে, সেইকাৰণে তাইক এতিয়া মই দুখনমান ফটো উঠাই দিব লাগে। গতিকে বাইদেউ একদম ৰেডি চেণ্ডেল টেণ্ডেল লৈ। আৰু এয়া মই এতিয়া আহিছোঁ মই মোৰ জেঠাইৰ ঘৰলৈ। যোৱাটো ৰাতি থাকিলোঁ মই মোৰ জেঠাই ছোৱালীৰ ঘৰত। আৰু আজি যিহেতু যামগৈ, গতিকে জেঠাইক এবাৰ চাই যাবলৈ আহিলোঁ। আৰু আহোঁতেই লগ পালোঁ এটা ধুনীয়া কিউট পপীক, যিটো বস্তা এটাত শুই আছিলে। তাৰপিছত মই ভাবিলোঁ এইটো মেকুৰী পোৱালি নেকি, গৈ পেলাই চালোঁ মেকুৰী পোৱালি নহয়, কুকুৰ পোৱালি। কিন্তু ইমানেই অকণমানি কুকুৰ পোৱালিটো। তাৰপিছত বহুত সময় তাৰ লগত থাকিলোঁ, কিন্তু মাকজনী ওচৰে পাঁজৰে নেদেখিলোঁ। সেইবাবে সুধিলোঁ যে ই অকলশৰে এনেকৈ থাকেনে কি তাৰপিছত ক'লে যে নাই, আজি 3 দিনমান হৈছে কুকুৰ পোৱালি এটা এনেকৈ আহিছে, আহি পেলাই বহি থাকে, লগত কোনো নাথাকে। ক'ৰ পৰা আহিলে কি কথা নাজানো, যিহেতু জেঠাইহঁতে এনেকৈ পেট নাৰাখে, যিহেতু সিহঁতৰ বেবী আছে, গতিকে ভয় কৰে ৰাখিবৰ বাবে। আৰু তেনেকৈ চোৱা চিতা কৰিবলৈও তেনেকুৱা মানুহ নাই। গতিকে বহুত ভাবি চিন্তি কি কৰোঁ কি নকৰোঁ লাগিলে। এতিয়া অকলশৰে বোলো এনেকৈ যেতিয়া মই দেখোঁ কুকুৰ পোৱালি বা মেকুৰী পোৱালি অকলশৰে, মোৰতো কেইবাটাও চিন্তা আহি যায়। গতিকে ভবামতেই কাম, মুনু আৰু মই তাক উঠাই পেলাই আমি লৈ আহিলোঁ। থিৰাং কৰিলোঁ যে নাই, ইয়াক আমি আমাৰ ঘৰতে লৈ যাওঁ। আৰু ইমান সৰু পোৱালিটো অকলে নহ'লে কেনেকৈ ছাৰ্ভাইভ কৰিবনো, সেইবাবে ভাবি পেলাই আমি আনিলোঁ। ইয়াক কোচতে বহুৱাই পেলাই কাৰৰ পৰা আমি বাছত উঠিলোঁ। এতিয়া ঘৰৰ মুখে গৈ আছোঁ। আৰু এইটো চাওক একদম ঠাণ্ডা মুণ্ডা হৈ পেলাই বহি আহিছে। মায়ে বাৰু কুকুৰ পোৱালি ভয় কৰে, ঘৰত গৈ কি ক'ব কি নক'ব পাছত বাৰু দেখা যাব। আৰু এইটো চাওক আহি পেলাই ঘৰ পালোঁহি আমি, আৰু আহি কেইটাক অকণ খাবলৈ দিছোঁ। আৰু সেইখিনি সময়, যিখিনি সময়ত মাহঁতক বুজাই থকা হয়, যিহেতু মায়ে বহুত ভয় কৰে কুকুৰ পোৱালিলৈ, সেইবাবে মাক কৈ আছোঁ। আৰু মুনুৱে কৈ আছে যে এনেকৈ পুহিলে ভাল দেচোন, আমাক সি ৰখিয়াই দিব আমুক তামুক। আৰু সিও কথাখিনি ধুনীয়াকৈ শুনি আছে। আৰু মায়েও তাক থাকিবলৈ পাৰ্মিশ্যন দিলে। পাৰ্মিশ্যন নিদিবওনো কিয়, ইমান অকণমানি সৰু পোৱালিটো। আৰু মায়েও জানে যে পাৰ্মিশ্যন নিদিলেও আমি তাক ৰাখিমেই, আমি দুয়োজনীয়ে জীৱ জন্তু বহুত বেছি মৰম কৰোঁ। কিন্তু এনেকৈ ইমান কুকুৰ পোৱালি আমি প্ৰথমবাৰ এনেকৈ আনিছোঁ। এনেই মেকুৰী পোৱালি আমাৰ ঘৰ একদম ভৰ্তি হৈ আছিল আগৰ, কিন্তু এতিয়া মেকুৰী পোৱালিও নাই। আৰু সেইকাৰণে এইটোক লৈ আহিলোঁ। এইটো বহুতেই সৰু, দেখিছে নহয় একেবাৰে অকণমানি। কি কাৰণে সি অকলশৰীয়া হ'ল তাৰ পিছৰ কাহিনীটো নাজানো। আৰু বেছি ভাবি নাথাকি ভাবিলোঁ নাই, লৈ যোৱাই ভাল, যিহেতু মাকজনী লগত নাই। মাকজনীৰ লগত থকা হওঁতে নানিলোঁ হয় কেতিয়াও, যিহেতু লগত মাকজনী নাই, সেইবাবে নাই বোলো লৈ যাওঁ। ক'তনো কেনেকৈ আহি পেলাই সি সেইখিনি পালে, হয়তো আমাৰ ঘৰত আহিবলগীয়াই আছিলে সি। আৰু কেইদিনমানৰ পৰা আচলতে মুনু আৰু মই ভাবিও আছিল যে এটা কুকুৰ পোৱালি ক'ৰবাত পোৱা হওঁতে, আৰু ছাডেনলি চাওকচোন কি ধৰণে পাই গ'লোঁ। আৰু এতিয়া হৈছে মৰ্ণিং টাইম, আৰু ৰাতিপুৱা উঠিয়ে মুনুৱে তাক ধুনীয়াকৈ গা ধুৱাই দিলে। তাই এনেকৈ আগতে মেকুৰী পোৱালিবিলাকক গা ধুৱাই দিয়ে, কিন্তু মই এনেকৈ গা ধুৱাই দিব নোৱাৰোঁ, মোৰ ভয় লাগে। কাৰণ সিহঁতে খুব জঁপিয়াইতো গা ধুলে, কিন্তু তাই জানে আৰু টেকনিকটো। তাই দুখ নোপোৱাকৈ কষ্ট নোপোৱাকৈ ধুনীয়াকৈ গা ধুৱাই দিছে। আৰু গা ধুৱাই পেলাই তাইক ধুনীয়াকৈ শুকুৱাই থৈ দিছে, তাই টাৱেল এখনেৰে মুচি পেলাই। আৰু তাক শুকাবলৈ দি পেলাই মই দুটামান ঘৰত থকা জবা ফুলজোপাৰে কেইটামান মোৰ ফুল ছিঙিলোঁ। ভাবিলোঁ আজি অকণমান হেনা দিওঁ, চুলিখিনিৰ গতি একেবাৰে নোহোৱা হৈ গৈছে। কিন্তু ফুলকেইটা মই ভালকৈ চাই ছিঙিছোঁ, কাৰণ এইটো জানো কিনো বেমাৰ লাগিছে ফুলটোত, এনেকুৱা বগা বগা হৈ যায়, এইটো ফাংগেলছ টাইপ লাগিছে।
সেইকাৰণে মই ভালকৈ চাই যি কেইপাহি ফুল ভাল সেই কেইপাহি ফুল মই ছিঙি লৈছোঁ গছজোপাৰ পৰা। আৰু জবা ফুল চুলিত দিলে যিহেতু চুলিখিনি ভাল হয় বুলি কোৱা হয়, আৰু হয়ো, মইতো আগতে ব্যৱহাৰ কৰোঁ। আৰু ফুলজোপা ইমানেই ধুনীয়াকৈ ফুলি আছে আজি, গতিকে এইখিনিয়ে মোৰ যথেষ্ট মূৰৰ কাৰণে হেনাত দিবৰ কাৰণে। আৰু এইখিনি ধুনীয়াকৈ ছিঙি ল'লোঁ। আৰু এতিয়া মই দিওঁ মূৰত হেনা। আৰু এয়া মই হেনা দি মেলি চাওকচোন, কালাৰটো ইমানেই ধুনীয়া হৈছে হেনাৰ। দুইখন হাতে একদম হেনা কালাৰ, জেতুকাৰ কালাৰ। যিহেতু মই ব্ৰাছ দি লগোৱা নাই, মই হাত দিয়ে লগাইছোঁ। আৰু এতিয়া মই কাটিবলৈ গৈ আছোঁ একদম ভয়ংকৰ বস্তু কেইটামান। কি বস্তু অনুমান কৰিব পাৰিছেনে? নিশ্চয় নাই পৰা। হাতত গ্ল'ভছখন পিন্ধি লওঁ ৰ'ব, নহ'লে 12 বাজিব মোৰে। কাৰণ কি মই দেখাই আছোঁ ৰ'ব। তাৰ আগতে এয়া মুনুৱে দিছে ORS অকণ বনাই, ORS কণ খাই লওঁ। কাৰণ সেইটো কাটিবলৈ লাগিব গাত বহুত শক্তি। আৰু এইটোৱে হৈছে সেইটো বস্তু, বিহ জলকীয়া। ইমানেই বেছি জ্বলা আৰু চুলিয়ে হাত পুৰে। ৰাতি মই অকণ খাই চাইছিলোঁ, বহুত বেছি জ্বলা। সেইবাবে মই ভাবিছোঁ যে নাই, গ্ল'ভছযোৰ পিন্ধি পেলাই সিহঁতক কাটিব পাৰি। আৰু আবেলিৰ সময়ত আমি বজাৰৰ ফালে ওলাই গৈছিলোঁ। বজাৰত গৈ পেলাই ক্লিপ কৰিবলৈ নহ'ল, যিহেতু বহুত বেছি গৰম। এইকণ সময়হে যি ঠাণ্ডা পৰিছে। এতিয়া আমি ঘৰলৈ উভতি গৈ আছোঁ। আৰু আকাশখন ইমানেই ধুনীয়া এটা ভিউ দিছে, চাওক আপোনালোকেও। আৰু আমি এতিয়া গৈ আছোঁ টমটমত। টমটম নে ই ৰিক্সা বুলি কয় আপোনালোকে। আৰু এইটো চাওক, এইটো মই কি কালেক্ট কৰিলোঁ। কি কয় এইটোক? মায়ে কয় বিদ্যাপাত নহয় নেকি এইটোৰ নাম? কি নাম হয় ক'বচোন দেই। আৰু এইটো ক'ৰ পৰা আনিছোঁ জানেনে? ৰাস্তাৰ মাজত থকা ডিভাইডাৰৰ পৰা। আৰু এটা কথা, যেতিয়াই আমি পপিটো ঘৰলৈ আনিলোঁ, আমাৰ ঘৰৰ পূৰা মহলটো একদম চেঞ্জ হৈ গ'ল। এনি টাইম চবেই তাৰে কথা এতিয়া চিন্তা কৰি থাকে, সি কি খাব, কি নাখায়, কি খালে ভাল হ'ব। গতিকে আমি চব তাৰ লগতে ব্যস্ত হৈ পৰিছোঁ। আৰু কেতিয়াবা মনতে ভাবি থকা যদি আমাৰ আশাবোৰ ঘপককৈ এনেদৰে পূৰণ হৈ যায়, মনটো যে কিমান ভাল লাগে বুজাব নোৱাৰোঁ, হয়নে? যিহেতু মই কৈছোঁ যে এটা আমি কুকুৰ পোৱালি ক'ৰবাত পাই যোৱাহঁতে তেনেকৈ ভাবি আছিলোঁ বা ক'ৰবাৰ পৰা আনিম বুলি। কিন্তু হঠাৎ যিহেতু এনেকৈ এটা লগ পায়েই গ'লোঁ, তো এইটোৱে হৈছে আমাৰ ডেষ্টিনি বুলিয়ে ক'ম। ভাগ্যই আমাক মিলাইছে, তেনেকৈ ভাবিছোঁ। আৰু এয়া এতিয়া আমি হেপ্পী, বহুত হেপ্পী। আৰু আজিৰ ভ্লগটো ইমানতে সামৰিছোঁ। বাই বাই।